তেনেহ'লে আজি আমি কিহৰ বিষয়ে আহিম যে ধনযোগ, ধন বা আকস্মিকভাৱে ধনলাভ, আনৰ সম্পত্তি লাভ, লটাৰীত অৰ্থ লাভ, এই বিষয়টো লৈ আমি আহোঁ আজি। কিয় কেনেকুৱাকৈ মানুহৰ হয়? বহু মানুহে দেখা যায় যে লটাৰী কাটে, একজনে পায়, বাকী কেইজনে এনেই চাই থাকে যে কাটিয়ে থাকে কোনোদিন নাপায়। আকৌ আন এটা কথা হৈছে কি যে হঠাতে সম্পত্তি, কিছুমান মানুহে হঠাৎ সম্পত্তি পায়। আমি আজি এই বিষয়টো লৈ জ্যোতিষত হাত আৰু কুস্তি দুটা বিষয়ত আমি একেলগে চাম। প্ৰথমতে হাতৰ বিষয়ে আহা। হাতত কেনেকুৱা কি বস্তুটো থাকলে এই বিষয়টো আমাৰ আহে যে লটাৰীত অৰ্থ লাভ বা তেনেকুৱা। এইটো বস্তু মই আঁকি দিলোঁ। এইখিনি আমি এই বুঢ়া আঙুলিৰ পৰা আমি কি পাম যে এইডাল এনেকৈ এই ৰেখাডাললৈ আয়ুস ৰেখা। আকৌ ভাগ্য ৰেখা সাধাৰণতে দুই ধৰণৰ হয়। কাৰোবাৰ চন্দ্ৰস্থানৰ পৰা এনেকুৱাকৈ একেবাৰে শনি স্থানকলৈ যায়, কাৰোবাৰ ইয়াৰ পৰাও যায়। আকৌ আন এটা ৰেখা হ'ল কি যে এইডাল ৰেখাৰ নাম ভোগ ৰেখা। ভোগ ৰেখা সাধাৰণতে এনেকুৱাকৈ যায়। আকৌ এটা ৰেখা কি আহিল যে শিৰোৰেখা এপাত আহে। শিৰোৰেখা বুলি কওঁতে যাক আমি ব্ৰেইন লাইন বুলি কওঁ, এই ৰেখাপাতটো এইখিনি ঠাইৰ পৰা এনেকুৱাকৈ এইখিনি শিৰোৰেখা, ব্ৰেইন লাইন। এই হাতখনত আমি কি পাম যে ক্ৰমাগতভাৱে এইখিনি স্থান বুধৰ স্থান, এইখিনি বুধৰ স্থান, এইখিনি ৰবিৰ স্থান, ইয়াত এডাল পোন ৰবি ৰেখা দিলোঁ। আকৌ এইখিনি শনিৰ স্থান, এইখিনি হ'ল বৃহস্পতিৰ স্থান। একেদৰে এইখন বাওহাত আঁকি দিছোঁ, বাওহাততো ছেইম একেই আহিব, একেই ৰেখা, একেই কথা বাওহাততো। আমি যদি বাওহাতখনতে এনেদৰে আঁকি দিওঁ, এটা ৰেখা ভুল হ'ল ৰ'বা। এইটো অলপমান এই ৰেখাটোত অলপমান এইটো ভাগ্য ৰেখা, এইটো হ'ল ব্ৰেইন লাইন, এইটো ভোগ ৰেখা, এইখিনি। ইয়াত আকৌ আমি কি পাম যে কেতিয়াবা হাতৰ এনেকুৱাকৈ একোটা ৰেখা থাকে, জ্ঞানদায়িনী ৰেখা। এইখিনি শুক্ৰৰ স্থান। আমি স্থান মতে আমি কি পাম যে এইখিনি বৃহস্পতিৰ স্থান, এইখিনি ৰবিৰ স্থান, এইখিনি বুধৰ স্থান, এই ঠাইখিনি চন্দ্ৰৰ স্থান, এইখিনি মংগল উচ্চ, এইখিনি নিম্ন মংগল, যে এইখিনি শুক্ৰৰ ঘৰ, এই ঠাইখিনি শনিৰ পৰ্ব, ইয়াতে এইখিনি কেতুৰ স্থান, মধ্যতে আমি ৰাহুৰ স্থানটো লৈ ল'লোঁ। এই স্থানবিলাক পালেও হাতখনত কি গ্ৰহই কেনেকুৱাকৈ আমাক অৰ্থপ্ৰাপ্তিৰ নিৰ্দেশবিলাক কৰে। অৰ্থপ্ৰাপ্তি হ'ব লাগিলে চাবা যে সাধাৰণতে ৰবি ৰেখা, ৰবিৰ স্থানটো উজ্জ্বল আৰু ৰবি ৰেখাপাত এডাল এনেকুৱা প্ৰকট ৰবি ৰেখা, এইডাল সুগভীৰ। আৰু ইয়াত কি চিহ্ন পাব পাৰি যে এই ৰেখাডালত কিবা কাৰণত যদি ত্ৰিকোণ চিহ্ন হৈছে বা কাৰোবাৰ এই স্থানখনত যদি চতুৰ্ভুজ চিহ্ন হৈছে, এই ৰবি ৰেখা কেন্দ্ৰ কৰিও হ'ব পাৰে।
তেওঁৰ কি হ'ব যে তেওঁ অৰ্থলাভ তেওঁৰ হ'বই। কেনেকুৱাকৈ হ'ব পাৰে যে লটাৰীত পাব পাৰে বা কোনো মানুহৰ পৰা পাব লাগে যিকোনো প্ৰকাৰে। আকৌ আন এটা বস্তু আহিল কি যে বৃহস্পতিৰ স্থানত যদি চতুৰ্ভুজ চিহ্ন, এই চিহ্নটো সেইবুলিতে বৃহস্পতি উজ্জ্বল মানে অখ হ'ব লাগিব, আকৌ উজ্জ্বলতা থাকিব লাগিব, তাত চতুৰ্ভুজ চিহ্ন থাকে। এই দুটা চিহ্নই কি কৰিল যে মানুহজনক লটাৰীত অৰ্থপ্ৰাপ্তিৰ যোগটোৰ সূচনা কৰিল। আনহাতেদি এনেকুৱা কিছুমান আহিল যে যাৰ ভাগ্যৰেখাৰ পৰা ৰবি স্থানক লগি এনেকুৱাকৈ ৰেখা ঊৰ্ধ্বমুখী হয়, ভাগ্যৰেখাৰ পৰা তেওঁ লটাৰীত অৰ্থপ্ৰাপ্তি, লটাৰী বা অন্য ধৰণে অৰ্থপ্ৰাপ্তিৰ সুযোগ তেওঁকো দিয়ে। আৰু কিছুমানৰ কি হৈছে এই আয়ুস ৰেখাৰ পৰা ঊৰ্ধ্বমুখী ৰেখা এনেকৈ ওপৰ পিনে যায়, কেইবাটাও যায়, যিমান বছৰত যায় সিমান বছৰতে তেওঁৰো তেনেকুৱাকৈ অৰ্থলাভৰ যোগ। এতিয়া আমি অৰ্থলাভৰ যোগৰ ক্ষেত্ৰত কি পাম যে প্ৰথম ৰবি স্থানত চতুৰ্ভুজ বা ত্ৰিভুজ, ৰবি ৰেখা প্ৰবলভাৱে বলৱান, কাটা কাটি নাটখা মানে কোনো কাটা কাটি নাই ইয়াত, ভাগ্যৰেখা পোনপটীয়াভাৱে শনিৰ ক্ষেত্ৰক লগি গৈছে, শনিৰ স্থানত কেতিয়াবা ভাগ্যৰেখাত আকৌ ত্ৰিশূল চিন ঘটে, চাবা দেই। কিন্তু এই ৰেখাটো যদি কিবা কাৰণত ইয়াক লগি নাহে, অৰ্থাৎ শনি আৰু বৃহস্পতিৰ মাজৰ এই অংশক লগি, তেতিয়া কিন্তু বেয়া ফল, তেতিয়া অৰ্থপ্ৰাপ্তিৰ যোগটো নঘটে। গতিকে আমি অৰ্থপ্ৰাপ্তিৰ যোগটো এনেকুৱাকৈ বিচাৰ কৰিব লাগিব যে শনি ৰেখাপাত, ভাগ্যৰেখাপাত শনিৰ আঙুলিক লগি গৈছে, ইয়াত এনেকুৱাকৈ ত্ৰিভুজ চিহ্ন হৈছে, এটি পৰম সৌভাগ্যৰ বিষয়। আকৌ কিবা কাৰণত বৃহস্পতিৰ স্থানত চতুৰ্ভুজ বা চতুৰ্ভুজ নহয় কাৰোবাৰ ত্ৰিভুজো হয়, এনেকুৱাকৈ ত্ৰিভুজো হয়, এই ত্ৰিভুজটোও অৰ্থপ্ৰাপ্তি সন্মান প্ৰাপ্তিৰ লক্ষণ। এতিয়া আহিল যে ঊৰ্ধ্বমুখী ৰেখাবিলাকে কি ফল দিব। এই ৰেখাবিলাকে মানুহজনক সেই বয়সত নিৰ্দিষ্ট আয়ুস ৰেখাৰ পৰা এনেকুৱাকৈ নিৰ্দিষ্ট বয়স, আয়ুস ৰেখাপাত সদায় ওপৰৰ পৰা তলক লগি নামি অহা, এই নিৰ্দিষ্ট ঊৰ্ধ্বমুখী বয়সত সেই মানুহজনৰ উত্থান মানে ওপৰৰ পিনে যোৱা, অৰ্থাৎ যিকোনো প্ৰকাৰে। আকৌ আন এটা বস্তু কি আহিল যে যদি বুধৰ স্থানৰ বুধ ৰেখাপাত এনেকুৱাকৈ আগবাঢ়ি ৰবি ৰেখা পৰ্যন্ত যায়, তেতিয়া সি পত্নী স্থানৰ পৰা অৰ্থাৎ বিবাহৰ পিছত মহাধনৱান হয়, বিবাহৰ পৰা সম্পত্তি লাভ, নতুবা বিবাহত তাৰ ঘৈণীয়েকজন কি হ'ব, চাকৰিয়াল হ'ব। এইটো বস্তু বুধৰ স্থানেদি নিৰ্দেশ কৰিছে। এতিয়া আন এটা বস্তু কি আহিল যে লটাৰীত অৰ্থলাভৰ আন এটা যোগ আমি কি পাম যে শুক্ৰ স্থানত এই ঊৰ্ধ্বমুখী ৰেখা এনেকুৱাকৈ থাকে আৰু ইয়াতে ত্ৰিকোণ চিহ্ন হয়, এনেকুৱা ক্ষেত্ৰতো আমি কি পাওঁ যে লটাৰীত অৰ্থলাভৰ যোগটো প্ৰবল হৈ থাকে। কাৰোবাৰ হাতত এনেকুৱাকৈ এটা ৰেখা পোৱা যায়, এই ৰেখাটো অৰ্থাৎ এইখিনি ঠাই বৃহস্পতি ৰাহুৰ এইখিনি ঠাই, মূল অৰ্থলাভৰ মূল কাৰকতাটোৱে হ'ল ৰাহু। এই পৰ্বটো ৰাহুই মানুহক হঠাৎ অৰ্থলাভ, লটাৰীত টকা প্ৰাপ্তি এইবিলাক ৰাহুৱে কৰে। তে আমি এতিয়া কি পালোঁ যে অৰ্থলাভৰ যোগকেইটা আমি ভালদৰে চাওঁ যদি কি পাম যে বৃহস্পতিৰ মাউণ্টটোত এই চিহ্নটো, শনিৰ স্থানটো সুগঠিত হ'ব লাগিব, এইটো দ হ'ব নালাগে, খাল হ'ব নালাগে, ৰবিৰ স্থানটোত এইটো স্থিৰ, বুধৰ স্থানটোত আমি বুধ ৰেখা অগ্ৰগতি লাভ কৰা আৰু ঊৰ্ধ্বমুখী ৰেখা হাতত থাকিব লাগিব। কাৰোবাৰ এতিয়া এনেকুৱাকৈ ৰেখা পোৱা যায় যে তেওঁৰ অৰ্থনাশ এই আয়ুস ৰেখাৰ পৰা তল পিনে এনেকুৱাকৈ নামি অহা ৰেখা দেখা যায়। এই ক্ষেত্ৰত কিন্তু অৰ্থ লাভ নহয়, অৰ্থ অলে যাই থাকিব, টকা পইচা লোকচান হয় এটি চিহ্নত। এতিয়া আমি আন এটা কথা কওঁ যে ইয়াত যদি কিবা কাৰণত
ভাগ্যৰেখাৰ জৰিয়তে এইডাল ভাগ্যৰেখা চন্দ্ৰস্থানৰ পৰা আহিছে, এইখিনি চন্দ্ৰস্থান। যদি ভাগ্যৰেখা চন্দ্ৰস্থানৰ পৰা নাযায় পোনে পোনে এই স্থানক লগি নাহি ইয়াত যদি মৎস্যপুচ্ছ কৰে, এইটো চিহ্ন, এই চিহ্নটোৱে কি কৰে, হঠাৎ অৰ্থলাভ, হঠাৎ অৰ্থলাভ, এই চিহ্নটো। তে এনেকুৱাকৈ আমি জ্যোতিষত অৰ্থাৎ হস্তৰেখা বিজ্ঞানত আমি অৰ্থলাভৰ সংকেত এটা আমি ইয়াত পালোঁ, যে মানুহজন ধনী হ'ব না গৰীব হ'ব না কেনেকুৱা কি কথা, এই ভাৱটো বিচাৰ কৰিব লাগিলে জ্যোতিষত আমি প্ৰথমতে হাতখন চাব লাগিব। হাতৰ মতেদি গ'লে এইখিনি আমি পাম। এতিয়া আমি আমাৰ যিটো আমি ফলিত জ্যোতিষ পাওঁ, ফলিত জ্যোতিষতনো কি? ফলিত জ্যোতিষত আমি কেইটামান হেৰি পাওঁ, আৰু সংখ্যা জ্যোতিষতো সাধাৰণতে হস্তৰেখা বিজ্ঞানৰ লগত সংখ্যা জ্যোতিষৰ কিছুমান মিল থাকে, যেনেহেনকৈ 3, 8, 5, 5, 7, 2 এইকেইটা অংক অৰ্থলাভৰ অংক। 3, 8, 5, 7, 2 এইকেইটা সদায় অৰ্থলাভৰ। কিন্তু আমি এক সংখ্যাটোৱে ৰবিৰ সংখ্যা পাওঁ, ৰবি উজ্জ্বল হ'ব লাগিব, উজ্জ্বল হ'লে আমি হাতত আমি প্ৰাপ্ত ধন, পুৰণা ধন পাব লগা বা লটাৰীত অৰ্থপ্ৰাপ্তিৰ এইবিলাক আমি যোগৰ সূচনা আমি এইখিনি ঠাইত পাম। ইয়াৰ পিছত আহিল কি লটাৰী কাটাটো। মই আগতে কেইটামান অংক ক'লোঁ যে 3, 8, 5, 7, 2 এইকেইটা অংক লক্ষ্য কৰি যাৰ সংখ্যা জ্যোতিষত এইকেইটা অংক পঢ়ে, সেই অংকমতে ঠিক কৰি নিৰ্দিষ্ট খেনত, খেন মানে মুহূৰ্ত, ভাল খেনত এই খেনকেইটা চাব লাগিব। কি কি খেন, কোনটো খেনত লটাৰী কাটিলে সেই মানুহটোৰ কাৰণে ভাল হ'ব। এই খেন ফলটো মই অৱশ্যে বেলেগকৈ এটি খেনৰ বিষয়টো উল্লেখ কৰিম। খেন বা আমি আজিকালি খেনটোকে মুহূৰ্ত বুলি কয়, আগত আমি খেন পাইছিলোঁ, ক্ষণ, এইটো বস্তু আমি পিছত উল্লেখ কৰিম। এইমতে তেওঁ লটাৰী কাটিব লাগিব। এতিয়া আমাৰ কি জ্যোতিষ, আমি ফলিত জ্যোতিষত আমি কি কওঁ, কেনেকুৱাকৈ পাওঁ? হাতত সাধাৰণতে মহিলাৰ বাওঁ হাতখন আৰু পুৰুষৰ সোঁ হাতখন প্ৰযোজ্য হয়। এতিয়া আমাৰ ফলিত জ্যোতিষৰ মূল কাৰকতাই, মই আগতে কৈছোঁ যে অৰ্থলাভৰ মূল কাৰকতাই হ'ল ৰাহু। এই ৰাহু গ্ৰহটোৰ কাৰ কেনে স্থানত প্ৰাপ্তি হয়? ৰাহু যদি ষষ্ঠ, নৱম, একাদশত থাকে, ৰাহু ক'ত ক'ত থাকিব লাগিল? ষষ্ঠ স্থান, নৱম স্থান বা একাদশ স্থান। এইকেইটা স্থানত ৰাহু থকা, ৰাহু ষষ্ঠ, নৱম, একাদশ স্থানো। ঠিক তেনেদৰে কেতু গ্ৰহটো, ইয়াতে এইকেইটা ৰাহুৰ পজিশ্যন লিখিলোঁ মই। কেতু গ্ৰহটো যদি একাদশত থাকে, কেতু একাদশ, একাদশৰ কেতুৱে হঠাৎ অৰ্থপ্ৰাপ্তি বুজায়। ঠিক তেনেদৰে শুক্ৰ যদি দ্বিতীয় নৱমত থাকে, শুক্ৰ দ্বিতীয় বা নৱম ভাৱ, শুক্ৰই হৈছে লাক্সাৰী গ্ৰহ। শুক্ৰয়ে মানুহক আমোদ প্ৰমোদ, বিলাসিতা, টকা পইচা, ধন দৌলত এইবিলাক শুক্ৰই দিয়ে। শুক্ৰ এই গ্ৰহটো। ঠিক তেনেদৰে শনি, চোৱা, শনিক আমি বেয়া গ্ৰহ বুলি ভাবোঁ। শনি যদি ষষ্ঠ স্থান বা একাদশত থাকে, একাদশত শনি, বৃহস্পতি যদি দ্বিতীয়, নৱম, একাদশত থাকে, বৃহস্পতি দ্বিতীয়, নৱম বা একাদশত থাকে,
ঠিক তেনেদৰে বুধ যদি দ্বিতীয় ষষ্ঠ অষ্টমত থাকে, বুধ দ্বিতীয় ষষ্ঠ বা একাদশ, বুধ এইকেইটা স্থানত থাকে। আৰু আন এটা হেৰি আহিল কি যে মংগল গ্ৰহ তৃতীয় ষষ্ঠ একাদশত থাকে যদি, মংগল তৃতীয় ষষ্ঠ একাদশ, আকৌ সেনেদৰে যদি চন্দ্ৰ জন্মত দশম একাদশত থাকে, চন্দ্ৰ জন্ম ৰাশি অৰ্থাৎ জন্মলগ্ন দশম বা একাদশত, এতিয়া আমাৰ গ্ৰহ কোনটো গ্ৰহ বাকী থাকিল? ৰবি। এই ওপৰত ৰবিটো দিলোঁ। ৰবি গ্ৰহনো ক'ত থাকিলে কি হয়? ৰবি সাধাৰণতে অত্যাধিক বলৱান হয় দশম একাদশত, দশম একাদশ। এইকেইটা স্থানত যদি আমি গ্ৰহবিলাক পাওঁ, যে ৰবি দশম একাদশত থাকবা লাগিল, ৰাহু ষষ্ঠ নৱম একাদশত, এই ৰাহু যদি ষষ্ঠ নৱম একাদশত থাকে তেতিয়া সেই মানুহজনে যিকোনো প্ৰকাৰে অৰ্থলাভ তাৰ ঘটবই। ই লটাৰী কাটি পায়। কেতু তেনেদৰে একাদশত থাকলি, কাৰোবাৰ গোটেইকেইটা গ্ৰহ একেলগে নাথাকে। ইয়াত আমি কি পাম যে 2-3টা গ্ৰহ একেলগে যদি একে হেৰিত থাকে তেতিয়া আমি খুব ভাল ফল পাওঁ। ঠিক তেনেদৰে শুক্ৰ শনিৰ যদি কনজাংচন হয়, অৰ্থাৎ শুক্ৰ যদি দ্বিতীয় স্থানত আছে বা নৱম স্থানত আছে, তাতে যদি শনি বহে বা ৰাহু বহে বা শনিৰ জাগাত যদি শুক্ৰ ৰাহু একেলগে পৰে, তেতিয়াও সেই মানুহজনৰ প্ৰতিপত্তি অৰ্থলাভ হ'বই, জৰুৰ এইটোত। আৰু বৃহস্পতি ঠিক তেনেদৰে দ্বিতীয় নৱম একাদশত, বৃহস্পতি অকল থাকলি নহ'ব, যে বৃহস্পতিৰ লগত কনজাংচন কি কি গ্ৰহৰ হ'ব পাৰে। বৃহস্পতিৰ লগত মংগল, বৃহস্পতিৰ লগত চন্দ্ৰ, এইকেইটা গ্ৰহৰ এনেকৈ বৃহস্পতিৰ লগত বুধ, এইবিলাক কনজাংচন যদি যুক্ত হয় তেতিয়া আমি গম পাম যে মানুহজনৰ অৰ্থলাভ জৰুৰ হ'ব। তেওঁ লটাৰী কাটক। এতিয়া লটাৰী পাৱাৰ আগত কিছুমান সাংকেতিক চিহ্ন আমি পাওঁ। কি সাংকেতিক চিহ্ন পাওঁ? লটাৰী পাব লাগিলে সাধাৰণতে বা ভাগ্যৰ উন্নতিত আমি কেইটামান সাংকেতিক চিহ্ন পাওঁ। এই সাংকেতিক চিহ্ন কি কি? যে প্ৰথম কথা হৈছে কি যে তেওঁ সপোনত তেওঁ চন্দ্ৰ সূৰ্য নক্ষত্ৰ দেখা, অৰ্থাৎ আকাশৰ তৰাবিলাক দেখা। দ্বিতীয় হেৰি কি? তেওঁ শুক্লবৰণৰ হাতীত উঠি দূৰ ভ্ৰমণ কৰা, বা শুক্লবৰণ নহয় এনেও হাতীত উঠি যদি দূৰ ভ্ৰমণ কৰে, হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰা, এইটো মানে হঠাৎ সৌভাগ্যশালী, হঠাৎ উচ্চ পৰ্যায়ৰ মানে পদবী লাভ আৰু অৰ্থলাভৰ যোগ সূচনা কৰে। আচ্ছা, ঠিক তেনেদৰে হঠাৎ জুইৰ পোহৰ দেখা, একো নাই সপোনতে দেখে, এনেকুৱা ক্ষেত্ৰত অৰ্থলাভ হয়। তাৰ ওপৰঞ্চি কি হৈছে যে নদী সাঁতুৰি পাৰ হোৱা, এইটো কি হ'ল যে অতিপাত বিপদৰ পৰা মুক্তি লাভ হোৱা, তেওঁ তৎক্ষণাত অৰ্থলাভৰ তেওঁ ফল ভোগ কৰিব। আন এটা হেৰি হৈছে কি যে বহু জনসমাগম একেলগে দেখা আৰু সেই সমাগমৰ মাজত তেওঁ বক্তৃতা দিয়া, তেনেকুৱা ক্ষেত্ৰত তেওঁ হঠাৎ অৰ্থলাভ, সন্মান লাভ, যশস্যা লাভ, এইবিলাক ফলপ্ৰাপ্তি ঘটে। আমি এতিয়া গম পালোঁ যে মানুহ এজনৰ ভাগ্য কেতিয়া সলনি হ'ব পাৰে। এই গ্ৰহবিলাকৰ স্থিতি এনেকুৱা, হাতৰ স্থিতিটো মই দেখলোঁ। এইমতে যদি মানুহ এজনে ঠিক সম্পূৰ্ণ আস্থা ৰাখি তেওঁৰ গ্ৰহৰো যোগবিলাক চাই আৰু সংখ্যাতত্ত্বটো তেওঁৰ কি গ্ৰহৰ সংখ্যামতে জন্ম এইটোও চাব লাগিব।
সেই গ্ৰহৰ সংখ্যা মতে জন্মিলে সেই গ্ৰহৰ তেওঁ সেই গ্ৰহৰ মুহূৰ্ত ঠিক মুহূৰ্তত পৰা কৰি তেওঁ লটাৰীৰ টিকেট কিনক, তেতিয়া নিশ্চয় তেওঁৰ অৰ্থপ্ৰাপ্তি হ'ব। তাৰ ওপৰঞ্চি হৈছে কি অৰ্থ লাভৰ আন এটা হেৰি কি যে লটাৰী বা ভাগ্য প্ৰাপ্তিত আমি সাধাৰণতে বৃহস্পতিবাৰটো খুব মানি লওঁ। বৃহস্পতিবাৰটো গুৰুবাৰ কোৱা হয়। এই গুৰুবাৰত যদি কিবা কাৰণত বৃহস্পতিবাৰে পূৰ্ণিমা তিথি পৰে, সেই পূৰ্ণিমা তিথিৰ দোভাগ নিশা, আমাৰ ইয়াতে দোভাগ নিশা বুলি কওঁতে 12টা ধৰ, তেনেকুৱা সময়ত যদি তেওঁ তুলসী গছৰ শিপা উঠাই আনি ধাৰণ কৰে, লগত কি থাকিব যে তুলসী গছৰ শিপাৰ লগত আন দুটা বস্তু থাকিব। এই দুটা বস্তু হৈছে কি যে বগা লজ্জাৱতীৰ শিপা আৰু ধতুৰা গছৰ শিপা। এই তিনিবিধ শিপা যদি তেওঁ সেই সময়ত উঠে সুন্দৰকৈ গাখীৰেদি গংগাৰ পানী দি ধুই শুদ্ধ কৰি তেওঁ যদি ৰূপৰ মাদলিত ভৰাই লয়, সেইটোৱেও অৰ্থ আকৰ্ষণ কৰাত সহায়ক হয়। এইখিনি আমি অৰ্থপ্ৰাপ্তিৰ বিষয়ে আজি ক'লোঁ, হ'ব না?